हेलो एवरीवन भनितास किचेনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই প্ৰস্তুত কৰিছো পুৰা আলু ৰেচিপি। আমি সকলোৱে আলু পুৰি খাই ভাল পাওঁ, কিন্তু তথাপিও আজিকালি সকলোৰে ঘৰে ঘৰে গেছ হোৱা কাৰণে বা খৰিৰ জুই নোহোৱা কাৰণে আমি আলু পুৰি খাব নোৱাৰো। আজি কিন্তু মই এই আলুখিনি অতি সহজেই প্ৰস্তুত কৰিছো। আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু নিশ্চয় শেষলৈ চাই থাকিব বুলি আশা কৰিছো। পুৰা আলু প্ৰস্তুত কৰিবৰ কাৰণে মই এনেকে 6টা মিডিয়াম আকৃতিৰ আলু লৈ লৈছো। ধুনিয়াকে ধুই লৈছো আলুখিনি। এটা কুকাৰ লৈ লৈছো। কুকাৰটোত এতিয়া মই আলুখিনি দি দিছো। আলুখিনি বইল কৰিব লাগিব। এনেকে মই পানী দি দিছো জোখমতে আৰু কুকাৰৰ ঢাকনিখন লগাই এটা চিটি আহিব দি দিম। কুকাৰটো ঠাণ্ডা হোৱাৰ পিছতে এনেকে মই এখন প্লেটত আলুখিনি নমাই লৈছো। এতিয়া এডাল খলাত আলুখিনি ভৰাই লৈছো। ধুনিয়াকে গুটেইকিটা আলু ভৰাই ল'ব লাগিব ইয়াতে আৰু লৈ পুৰিব লাগিব আলুখিনি। এয়া চাওক, ধুনিয়াকে মই আলুখিনি ভৰাই লৈছো। এতিয়া গেছৰ ফ্লেমটো অন কৰি লৈছো আলুখিনি পুৰিবৰ কাৰণে। ধুনিয়াকে আলুখিনি মই ইয়াৰ ওপৰত দি দিছো আৰু এতিয়া ঘুৰাই আলুখিনি অলপ পুৰি ললে হৈ যাব। যেহেতু আগতীয়াকে বইল হৈয়ে আছে আলুখিনি, বৰ বেছি সময় নুপুৰিলেও কোনো কথা নাই। এটা চিটি আহিব দিলে আলুখিনি আধা বইল হৈয়ে যায় আগতীয়াকে, আৰু অকমান সময় এনেকে পুৰাৰ ফ্লেভাৰটো আহিলে আলুখিনি প্ৰস্তুত হৈ যাব। এনেকে মই ধুনিয়াকে ঘুৰাই আলুখিনি পুৰি লৈছো। এয়া চাওক, ধুনিয়াকে মোৰ কিন্তু কোলা হৈ আহিছে আলুৰ ওপৰৰ অংশখিনি। আপোনালোকে এনে ধৰণে প্ৰস্তুত কৰিব, তেতিয়া অতি সহজে আলু পুৰা যেতিয়াই মন যায় তেতিয়াই আপোনালোকে ঘৰতে প্ৰস্তুত কৰি খাব পাৰিব। খৰিৰ জুই নহলেও কথা নাই বা গেছো বৰ বেছিকে খৰচ নহয়। আজিকালি যিহেতু গেছৰ বহুত দাম, সেইকাৰণে এই পদ্ধতি অৱলম্বন কৰিব। তেতিয়া আলু পুৰিও খাব পাৰিব আৰু গেছো তেনেকে খৰচ নহয়। এতিয়া আলুখিনি মোৰ প্ৰস্তুত হৈ গৈছে আৰু মই গেছৰ ফ্লেমটো অফ কৰি দিছো। এতিয়া আলুখিনি অলপ সময় ঠাণ্ডা হ'ব দিব লাগিব। মোৰ গোটেইখিনি আলু আপোনালোকে লক্ষ্য কৰিছে ধুনিয়াকে পুৰা হৈ গৈছে। মই এনেকে এখন প্লেট লৈ লৈছো। প্লেটখনত আলুখিনি নমাই ল'ম। গোটেইখিনি আলু মই এনেকে নমাই লৈছো আৰু যেটো আলুৰ বাকলি, পুৰা বাকলিখিনি এতিয়া মই লাহে লাহে এৰুৱাই লৈছো। এই প্ৰসেসখিনি আপোনালোকে এনেও জানিব, যিহেতু আপোনালোকে পাকৈত ৰান্ধনি, তথাপিও মই এবাৰ দেখাই দিছো নজনাবোৰৰ সহায় হ'ব বুলি। এনেকে মই গোটেইখিনি আলুৰ বাকলিয়ে ধুনিয়াকে গুচাই লোৱা হৈ গ'ল এতিয়া। আৰু আলুখিনি মই এতিয়া ধুনিয়াকে লাহে লাহে সানি ল'ম। এয়া চাওক, মোৰ যেনেকে আমি খৰিৰ জুইত আলু পুৰো তেনেকুৱাই হৈছে, কিন্তু আৰু গোন্ধ ধুনিয়া আহিছে। আৰু এয়া হৈছে তিলখিনি মই ধুনিয়াকে পটাত পিচি লৈছো আৰু ইয়াৰে ওপৰত দি দিছো। আৰু এতিয়া দি দিছো সৰুকে কাটি লোৱা নহৰু দিলেও আলু পুৰাত বহুত ভাল লগা হয়। আৰু সৰুকে কাটি লোৱা এটা পিয়াজ মই ইয়াৰে ওপৰত দি দিলো। তিল, পিয়াজ আৰু নহৰু দিলে আলু পুৰা একদম বহুত জুতি লগা হয়। আপোনালোকে এনেকে প্ৰস্তুত কৰিবচোন, বহুত ভাল পাব। আৰু এতিয়া মই দি দিলো এক টুকুৰা ভোট জলকীয়া। ভোট জলকীয়াটো ক'বই নালাগে, টেষ্টটো আৰু দুগুণে বৃদ্ধি কৰি দিয়ে। আৰু এতিয়া দি দিলো অকমান তেল, আৰু এয়া হৈছে সোৱাদ অনুসৰি নিমখ। আপোনালোকে নিমখখিনি আপোনালোকৰ হিচাপত দি দিব। আৰু ধুনিয়াকে দি এতিয়া জলকীয়াখিনি ধুনিয়াকে ভাঙি এনেকে গোটেই বস্তুখিনি মিহলি কৰি মই এটা লাৰু বনাই ল'লে হৈ যাব। এয়া চাওক, কিমান ধুনিয়া টেষ্টি এই আলু পুৰাখিনি মোৰ অতি সহজে কম সময়ৰ ভিতৰতেই প্ৰস্তুত হৈ গৈছে। আপোনালোকে আপোনালোকৰ যেতিয়া মন যায় এনেকে অতি সহজে প্ৰস্তুত কৰি খাব আৰু আলহী অতিথিকে খুৱাব পাৰে। খৰিৰ জুই নোহোৱাকে এনেকে একদম কম সময়ৰ ভিতৰতে বইল কৰি
আৰু অকমান পুৰাৰ ফ্লেভাৰটো আহিব আৰু খায়ো ভাল লাগিব। এনে ধৰণৰ সুস্বাদু আৰু হেলদি ৰেচিপিৰ ভিডিঅ' পুনৰ পাবলৈ অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে মই পুনৰ ভিডিঅ' দিলে আপোনালোকে নটিফিকেশ্যনটো আগতীয়াকৈ পায়। যদি আপোনালোকে একেটা ভিডিঅ' ফেচবুক পেজত চাই আছে তেনেহ'লে অনুগ্ৰহ কৰি পেজটো ফ'ল' কৰিব। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে এটা কমেণ্ট কৰি জনাবলৈ নিশ্চয় নাপাহৰিব। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। পুনৰ লগ পাম আকৌ এটি অন্য ভিডিঅ'ৰ সৈতে। আজিলৈ এৰিছোঁ, ধন্যবাদ।